ক্ৰীড়াৰ মহাকুম্ভ অলিম্পিকলৈ মাজত মাথো কেইটামান দিন বিশ্বজুৰি কৰোনাৰ আতংকময় পৰিৱেশৰ বাবেই যোৱা বৰ্ষৰ 24 জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনি সম্পূৰ্ণ এটা বছৰ পলমকৈ অনুষ্ঠিত হ'ব অহা 23 জুলাইৰ পৰা প্ৰযুক্তিৰ অগ্ৰণী দেশ জাপানৰ ৰাজধানী টকিঅ'। মুঠ 205খন দেশৰ 11,000ৰো অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। 38টা ভিন্ন স্থানত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনৰ মূল মন্ত্ৰ আবেগেৰে সমন্বয় United by Emotion আৰু আনুষ্ঠানিক মেস্কট মিৰাইটো আগ বিশ্বজুৰি চিনাকি কৰাই দিয়া হৈছে। উল্লেখ্য যে বিভিন্ন সমীক্ষা অনুসৰি এই গ্ৰীষ্মকালীন অলিম্পিকখনেই হ'ব আটাইতকৈ ব্যয়বহুল অলিম্পিক। 12.6 বিলিয়ন US$ বাজেট ধাৰ্য কৰি যোৱা 2020 বৰ্ষত অনুষ্ঠিত কৰিবলৈ আগবঢ়া প্ৰতিযোগিতাখনত এতিয়া সৰ্বমুঠ 25 বিলিয়ন US$ ব্যয় হ'ব বুলি অনুমান কৰা হৈছে, যাৰ পৰিমাণ ভাৰতীয় হিচাপত 1,82,452 কোটি 50 লাখ টকা। 2013 বৰ্ষত মাত্ৰ 7.3 বিলিয়ন ডলাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব বুলি জনোৱা জাপানে কাৰ্যত প্ৰায় 4 গুণ অধিক ধন ব্যয় কৰি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহাইড চুগাই জনাইছে যে কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন খেলুৱৈ তথা দৰ্শকে প্ৰথমে নিজকে কোভিড মুক্ত বুলি প্ৰমাণ দিব লাগিব। তাৰোপৰি বিদেশৰ পৰা অলিম্পিকৰ উদ্দেশ্যে জাপানলৈ অহা সকলোৰে ব্যক্তিগত স্বাস্থ্য বীমা থকাটো বাধ্যতামূলক। 125 মিলিয়ন আৱাসীৰ জাপানত কৰোনাৰ বাবে যোৱা সময়খিনিত 3,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ বিশেষ সাৱধানতা ল'বলৈ বাধ্য হৈছে। ক্ৰীড়া প্ৰতিযোগিতাখনত পদকৰ ক্ষেত্ৰত এইবাৰো আমেৰিকাৰ যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন তথা চীনৰ দপদপনি অব্যাহত থাকিব বুলি অনুমেয় যদিও নিজ গৃহভূমিত জাপানে দমনীয় প্ৰদৰ্শনেৰে ক্ৰীড়া বিশ্বক চমকিত কৰিবলৈ অভ্যাস জোৰদাৰ কৰিছে। একেদৰে ভাৰতেও পূৰ্বৰ অলিম্পিকৰ দুৰ্বল প্ৰদৰ্শনৰ ধাৰা অন্ত পেলাই পদক তালিকাত উন্নতি ঘটাবলৈ 20টা প্ৰতিযোগিতাত 100জন খেলুৱৈ ইতিমধ্যে মনোনীত কৰিছে। শ্বুটিং, ৰেচলিং, ৱেইট লিফটিং আৰু জেভলিন থ্ৰত পদকৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি ক্ৰীড়া বিশেষজ্ঞসকলে মত পোষণ কৰাৰ উপৰিও বক্সিং আৰু বেডমিণ্টনতো পদক লাভৰ পূৰ্ণ সামৰ্থ্য আছে ভাৰতৰ। নিজৰ প্ৰতিভা আৰু ভাগ্যৰ সমন্বয় ঘটাই পদক লাভৰ স্বপ্নক বাস্তৱায়িত কৰিব পাৰিব বুলি কোটি কোটি ভাৰতীয়ৰ হৈ বাতৰি ৱৰ্ল্ডৰ তৰফৰ পৰা জ্ঞাপন কৰিছো শুভেচ্ছা। পাৰ্থপ্ৰতিম ভাগৱতী ৰিপৰ্ট, বাতৰি ৱৰ্ল্ড।